তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। ভিডিঅ'টো খুব ভাল লাগিব। এনেকুৱা এটা ঠাইলৈ গৈ আছোঁ মই, যি মানে আপোনালোকে কি বা কয় সেই ভিডিঅ'ৰ নাম, এনেকুৱা এটা ঠাইলৈ গৈ আছোঁ। বাঁহগছত থাকে একেবাৰে হুবহু একদম ৰিয়েল ঘটনা এটা মই আজি আপোনালোকক কৈ আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। মই কি ঠাইলৈ গৈ আছোঁ, সেই ঠাইলৈ গৈ গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। নম নমস্তে বা জয় মা কালী। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমে মোৰ জ্ঞান জ্যোতি চেনেলৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা বহুত দিনৰ মূৰত নতুন ভিডিঅ' সৈতে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। তো আজি মই এনেকুৱা এখন ঠাইলৈ আহিছোঁ, নগাঁও ডিষ্ট্ৰিক্ট পৰে, ঠাইখিনি ৰহা। তো এনেকুৱা ঠাই এখনলৈ আহিছোঁ য'ত ইয়াত এটা সত্য ঘটনা ঘটি থাকে, বৰ্তমান এতিয়াও ঘটি থাকে। সেনেকুৱা এটা ঘটনাৰ মই ভিডিঅ' লৈ আহিছোঁ আজি আপোনালোকৰ ওচৰলৈ। তো সেই ঘটনাখিনি মই আপোনালোকক দেখুৱাম, যে যি গৃহস্থ সেই ঘটনাটো দেখি আহিছে বা তেওঁলোকে ভুগি আহিছে, তেওঁৰ সৈতে মই কথা পাতিম আৰু কথা পাতি গোটেইখিনি পৰিৱেশ দেখুৱাম। তো প্ৰায় কি ঘটি থাকে ওচৰে পাঁজৰে, তো গোটেইখিনি মই দেখুৱাম। তো আহক মোৰ সৈতে ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকিব। আৰু চেনেলটোত যিসকলে নতুনকৈ আহিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে, লাইক শ্বেয়াৰ কমেণ্ট কৰে, লগত ন'টিফিকেশ্যন বেলটো দবাই দিব। সৰ্বপ্ৰথমে মই সেই অঞ্চলখিনি দেখুৱাই আছোঁ, তাৰপৰা মই সেই ঠাইলৈ গৈ আছোঁ যিখিনি ঠাইত সেই ঘটনাটো ঘটি আছে, বৰ্তমান এতিয়াও ঘটি আছে। প্ৰায় ঘটনাটো ঘটি থাকে। তো আজি শনিবাৰে, হয়তো আজি আমি তালৈ গৈ আছোঁ। তো হয়তো আজিও হ'ব পাৰে, চিয়'ৰ নহয়। যদি হয়তো আপোনালোকে নিশ্চয় ভিডিঅ'টোত পাব। তো আহক এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ, তাৰপিছত মই গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। এইখন এখন বিল, কাছধাৰ বিল। ইয়াত বহুতো কাছু পায়, বৰ্তমান এতিয়াও পায়। তো ইয়াত যিসকলে মাছ মাৰিব আহে তেওঁলোকে কাছু পায়। তো এইখন কাছধাৰা বিল বুলি কয়। তো ইয়াৰ আগত আছে যিখিনি ঠাই মই আপোনালোকক দেখুৱাম। সৰ্বপ্ৰথমে মই এইখিনি ঠাই দেখুৱাইছোঁ। তো ইয়াৰ পিছত মই এইখিনি ঠাইলৈ গৈ আছোঁ। তো আচৰিত ঘটনা, হয়তো আপোনালোকে জানিলে বা শুনিলে, যেতিয়া শুনিব বা দেখিব হয়তো কল্পনাৰ বাহিৰত হৈ যাব। এনেকুৱা এটা ঘটনা ঘটি থাকে এনেকুৱা এখন গাঁৱত। তো সেই গাঁওখনলৈ মই আজি আহিছোঁ ৰাতি। তো আহকচোন কি দেখুৱাব পাৰোঁ আপোনালোকক। তো এনেকৈ থাকে চাওক, যিখিনি ঠাইলৈ আহিছোঁ বাঁহবোৰ এনেকৈ লৰাই থাকে গোটেই ৰাতি, প্ৰায় লৰি থাকে বাঁহবোৰ। তো সেনেকুৱা এখন ঠাইলৈ আহিছোঁ। তো ইয়াৰ পিছত কিছু পৰিৱেশ, এনেকুৱা পৰিৱেশ হৈ যায়, ভয়ংকৰ হৈ যায়। চব বাঁহবোৰ ভাঙি থাকে। তো ইয়াৰ মই দিনৰখিনি দেখুৱাম। তো তলত কোনো ধৰণৰ বস্তু নাই, কিন্তু বাঁহবোৰ নিজে নিজে লৰি থাকে। এয়া বিভিন্ন ধৰণে নিজে নিজে লৰাই থাকে। আমি কোনো ধৰণৰ লৰাই দিয়া নাই, বহুতখিনি আঁতৰত আছোঁ বাঁহৰ পৰা। তো বাঁহবোৰ নিজে নিজে লৰি থাকে। ইয়াৰ পিছৰ পৰিৱেশটো মই দেখুৱাই আছোঁ দিনৰ ভাগত ইয়াত কি হয়। লৰি থাকে ঠাইবোৰ। তো যদি মই ইয়াত গৃহস্থৰ লগত কথা পাতি কৈ দিম, গৃহস্থই গোটেইখিনি কথা ক'ব, কেনেকুৱা কি হৈ থাকে, এনেকুৱা কি ধৰণৰ ঘটনা ঘটি থাকে ইয়াত বাঁহবোৰত। তো ইয়াৰ বাঁহবোৰ দেখিছে কেনেকৈ হালি আছে। তো বাঁহবোৰ নিজে নিজে ভাঙি থাকে দিনত আহিলে। তো সেই দিনৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাই দিম ভিডিঅ'ত। গৃহস্থই যিখন ঘৰত আছে তেওঁ ক'ব যে ঘটনাটোত কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকে ঘৰটোত। তো সেই তেওঁৰ সৈতে মই কথা পাতি আছোঁ আৰু তেওঁ গোটেইখিনি কথা জনাই আছে। প্ৰথমতে আপোনাৰ নামটো কৈ দিব। সংগীতা শৰ্মা। আচ্ছা, আৰু আপুনিও যে কৈছে ইয়াত বাঁহবোৰ নিজে নিজে ভাঙি থাকে, লৰি থাকে, কেতিয়াৰ পৰা হৈ আছে, আপুনি কেতিয়াৰ পৰা জানে? প্ৰথম আহাৰ পৰা পাইছোঁ আৰু। আচ্ছা, তেওঁ মানে ৰাতিপুৱা ফাৰ্ষ্ট টাইম উঠোঁতে মই 4মান বজাত উঠোঁতে মই এনেকৈ পাইছোঁ আৰু বাঁহ ফালি গৈছে। আচ্ছা, আৰু কেনেকুৱা পাইছিলে? বাঁহ কিবা আপোনাৰ ঘৰ ওচৰত পেলাই দিছিলে এনেকুৱা পাইছিলে নেকি? কোপ মাৰি দিয়া পাইছোঁ আৰু বাঁহ। আচ্ছা, আৰু তাৰপিছত আৰু কেনেকুৱা সময়ত হৈ থাকে ঘটনাবিলাক? আপোনাৰ ৰাতি হয়, আৰু এই মাজতে আমি বৰদোৱাত গৈছিলোঁ, তাতে দিনতেই হৈছে ঘটনাটো। মানে আমাৰ বাঁহতে মানে 3-4ডাল বাঁহ পেলাই দিছে খালী কৰি। নিজে নিজে তাৰপৰা আৰু ভিনদেউৱে ফোন কৰি কৈছে। আৰু গ'লে কিবা দেখা পায় নে নাপায়? গ'লে একো দেখা নাপায়। একো দেখা নাপায় ন? মাজতে ৰাতি 10-12টামান বাজিতে ওচৰ চুবুৰীয়াই গম পাইছে আৰু চিঞৰ বাখৰ লগাইছে বাঁহ ফালাখনো। আচ্ছা, ঠিক আছে। তো ইতিমধ্যে গম পালে আপোনালোকে, তেওঁ গৃহস্থৰ সৈতে মই কথা পাতি কি অনুভৱ হৈছে, তেওঁলোকে বা কি দেখিছে। তো আৰু এডাল গছ আছে, সেই গছডালতো কিছু বস্তু পোৱা বুলি কৈছে। তো মই যেতিয়া ইয়াৰ পৰা ওলাই যাম সেই গছডাল দেখুৱাই দিম। তো আপোনালোকে চাই থাকিব। এইডাল গছডাল
এই পুৰণি গছ ইয়াতে বহুতে কিবা কিবি লগ পোৱা বুলি কৈছে। তো আমি বৰ্তমান একো পোৱা নাই। তো ইয়াৰে স্থায়ী বাসিন্দাই কৈছে যে ইয়াত যদি অকলে অহা যায় হয়তো নিজে নিজে এক্সিডেণ্ট হয় আৰু বহুতে গালত চৰো খাইছে ইয়াত আহি। তো এইডাল গছ বহুত ভয়ংকৰ ঠাইখিনি। তো এইবোৰ কামলৈ যেতিয়া আপোনালোকে আহিব ইয়াত কিছুমান নিয়ম আছে, সেই নিয়মবোৰ কৰিহে আহিব লাগে। কাৰণ কিয় যিকোনো বস্তুৱে আপোনালোকক এটেক কৰি দিব পাৰে। তো কিছুমান মন্ত্ৰ আছে, সেই মন্ত্ৰবিলাক মুখত আওৰাই ল'ব। তো এই মন্ত্ৰবোৰ শিকি ল'ব, তাৰ গুৰু আছে। এইখিনি এয়া পিছদিনাৰ ঘটনা চাই লওক যে প্ৰথম দিনাটো মই ৰাতি গোটেইখিনি দেখুৱাই দিলোঁ এইটো এটা হুদু তো হয়, ভূতৰ বাঁহবোৰ অটপালি। কেনেকৈ ভাঙি থাকে। কালি তো আমি এয়া ঘৰত নাছিলোঁ, পিছদিনাৰ ঘটনাখিনি গতিকে আপোনালোকক দিনত দেখুৱাই আছোঁ। এই হুদু চাওক আহি পিনে বাঁহবোৰ বাঁহ সদায় চাহ এনেকৈ ফালিছে, এইদৰে থাকে। ৰাতি মানুহক ভয় বা খুৱাইছে। সন্ধিয়া যেতিয়া আৰু বাঁহবোৰৰ চাউণ্ড এয়া হয়, চাউণ্ড এইযোৰ হোৱাৰ আমাৰ পিছত পিছদিনাখন বাঁহবাৰী আহি হয়, যদি এইখন আপুনি আমাৰ বাঁহবাৰী হয়। জেগাখিনি চাই তো কিন্তু বাঁহবোৰ ইয়াৰ পৰা এইদৰে বাঁহ থাকে। নি কিনে আমাৰ এইবোৰ এইটো চাই লওক বাহঁতৰ ঘৰ হয় এইফালে, এই বাহঁতৰ বা ঘৰত বা পেলাই হেনো দিছে বাঁহবিলাক ভাঙি দিনৰ ভাঙি। ভাগতো ভয় লাগে ঠাইখিনি। আকৌ আজি ৰাতিও তো এইখিনি চাই এই লওক চাওক বাঁহ কিদৰে আছে কেনেকৈ ফালি বাঁহবোৰ। দিছে চাওক, আৰু ইমান কেঁচা বাঁহ কিছু কিছু বাঁহৰ অংশ পূৰা মই ফালি দিছে। দেখুৱাই আছোঁ এয়া আপোনালোকক। চাওক, এইবোৰ চাওক বাঁহবোৰ ফাট মেলি এয়া গৈছে নিজে আৰু নিজে। এইবাৰ তলতে তো আৰু এজোপা এনেকুৱা ভাঙিছে, এই ধৰণে বাঁহ কেতিয়াও এয়া নাফাটে। দেখিছেনে? আৰু পূৰা ভাঙি দিছে মানে দেখুৱাই আছোঁ। পূৰা হুদু। আৰু আছে, মই এতিয়া মানে ভিতৰলৈ যাবলৈ অলপ ভয় লাগে, তথাপিও অলপ ভিতৰলৈ এয়া যাওঁ, চাওক আকৌ চাওঁ ক'ত কেনেকৈ ক'ত আছে কি বাৰু ধৰণে এনে হুদুবিলাক। আচৰিত ঘটনা। এইয়া চাওক বাঁহবিলাক, তো হয়তো আপোনালোকে গুৰিত চাওক কেনেকৈ ফালি দিছে। শুনিলে এইয়া চাওক ভাবিব পূৰা যে ফালি দিছে মিছা। চাওক, তো মই এইটো নিজ ফাল কৰি চকুৰে দিছে এডাল দেখিছোঁ বাঁহ। বা ভুক্তভোগীয়ে এনেকৈতো যিদৰে এডাল ভুগি কেঁচা আছে বাঁহ তেওঁলোকে ভাঙাটো নিজেই সম্ভৱ কৈছে। নহয়, এইবিলাক বেয়া বাঁহবোৰ বস্তু কাৰণে এইদৰে ভাঙিব ফালি পাৰিছে। যায় নিজে নিজে। তো এনেকুৱা এডাল বাঁহ মই ওপৰৰ পৰা ভিডিঅ'টো এইদৰে বনাই আছোঁ ফালাটো হয়, ইমান সহজ নহয়। কিন্তু যদি হুদুটো আহি মোক পিছফালৰ পৰা হয়। ভাঙি যদি একদম কেনেকৈ কাণথলীয়া চৰ্ট টুকুৰা দিয়ে হৈ যায়, কি হ'ব? ছিঙি যায় ভাঙিলে। আপোনাৰ তথাপিও মই ভয় দেখুৱাই আছোঁ, নকৰোঁ। আকৌ চাই থাকক, সম্পূৰ্ণৰূপে চাই থাকক। আপোনাক গৈ আছোঁ, মই দেখুৱাই আছোঁ কিদৰে বাঁহবোৰ ভাঙে। এইজোপা টকৌ তামোল এজোপা আছে, মানে এই টকৌ তামোলৰ দেখিছেনে দেখকে ডালিবিলাক ভাঙি থৈছে। চাওক। আৰু এইবিলাক বাঁহবিলাক য'তে ত'তে অৱশ্যে ভাঙি বাঁহবাৰীখন পেলাই থৈ বহুত দিছে। ডাঙৰ, বাঁহবাৰীত এনেও অলপ ভয় লাগে। আৰু কিন্তু এনেকুৱা ধৰণৰ ঘটনা ঘটে যে ইয়াত তো দিনৰ ভাগতো সোমাব খুব এয়া ভয়েই চাওক, লগা হৈ গৈছে। এই তো সেইফাললৈ আছে, বৰ্তমান 4 বিঘা মাটিত মই তালৈ যাব তেওঁলোকৰ নোৱাৰিম বাঁহ মানে খেতি এতিয়া আছে। ভয় লাগে। এইবোৰ ধুনীয়া বাঁহগছ। তো সেয়া সেইটো আমাৰ ঘৰৰ বাঁহখিনি পিছফাল আৰু হয়, তেওঁলোকৰ সেইটো আমাৰ ঘৰৰ ঘৰটো পিছফাল, এইটো আমাৰ বাহঁতৰ ঘৰ দিনৰ হয় ভাগৰ দৃশ্য। লগতে। তাৰপিছত এয়া বাঁহবিলাক দেখিছে কেনেকৈ ফালিছে। এইবোৰ বাঁহবোৰ কিদৰে ছিঙি যায় মই দেখুৱাই আছোঁ এটা। আৰু চাই থাককচোন আপোনালোকে কি ধৰণে ছিঙি গৈছে বাঁহটো। দিনৰ ভাগত দিনত চৰতৰ মাৰি দিব পাৰে দেই ঠাইখিনি চাই। এইদৰে ভাঙি পৰি যায় বাঁহবোৰ। চাওক, এডাল বাঁহ এইদৰে ভাঙিব কেতিয়াও নোৱাৰে বা কাটা কোনো ঠাই চিন নাই। চাওক, কোনোবাই যে মোচাৰি ভাঙিছে, আৰু ইমান ডাঙৰ বাঁহ এডাল এনেকৈ হাতেদি মোহাৰি ভঙাটো সম্ভৱ নহয়। চাওক, কিছুমান দাগ আছে বাঁহবোৰত, যে দাঁতেৰে কামুৰিছে নে এতিয়া নখেৰে আঁচুৰিছে সেইটো ক'ব নোৱাৰোঁ।
তো এই ধৰণে বাঁহ কেতিয়াও নাভাঙে আমি জনাত, বা বাঁহ এনেকৈ এটা ভাঙিবও নোৱাৰে, সম্ভৱ নহয় বাঁহ এডাল এনেকৈ ভাঙি পেলোৱা। তো এইখিনি তেওঁলোকৰ ঘৰ, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। যিসকলে চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক শ্বেয়াৰ কমেণ্ট কৰে, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকক দেখুৱাই থাকিব পাৰোঁ। তো আহক, আৰু এটা বস্তু আৰু দেখাইছোঁ চাওক, মই এইডাল এতিয়া বাঁহৰ এয়া চাই লওকচোন, এইডাল যিডাল এডাল বাঁহ বাগিৰ ভাঙিছে, দৰে মানে ছিঙি এই পেলাইছে। চাওক এয়া চাই লওক, বাঁহডালৰ গুৰিডাল দেখিছেনে? চাই লওক এনেকৈতো কেনেকৈ মানুহে কি ধৰণে আছে এডাল কাটিব বাঁহ। নোৱাৰে। চাওক এডাল বাঁহ এডালে শক্তি কেতিয়াও দাঁতে নাভাঙে, কামোৰা চিন আছে ভাঙিব দেখিছেনে? নোৱাৰে কোনো। দাঁতে কামুৰি কিনে বাঁহবিলাক পেলাই থৈছে। চাওক এয়া বাঁহ এইবিলাক ফালি কেনেকুৱা গৈছে, ভয়ানক চাওক দেখিবলৈ, বাঁহডাল কেনেকুৱাকৈ দুফাল হৈ গৈছে। ফালি আছে। তো এয়া চাওক, অসম্ভৱ ধৰণে দুফাল হৈ এইবিলাক গৈছে। চাওক নখৰ চিন, এয়া দাঁতৰ দাগ, নখেদিতো নখৰ এনেকৈ দি আঁচল, কিনে বা ফালি কি দিছে কেনেকুৱা বাঁহবিলাক। ধৰণৰ কি দাগ পৰি আছে। এই এজোপা আমাৰ বাঁহ তো বাৰীত আহক, এইখিনি আৰু ভাঙি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এতিয়া পেলাই আপোনাৰ পৰা দিছে। বিদায় লৈছোঁ।